guys, welcome to my YouTube channel. So guys, ita ami jai aছো to eনে ফুৰবা যাম guys তাৰমানে আমাৰ আজি আছে লগত ৰাজদীপ দেৱ শৰ্মা তো আজি একদম ৰাইডাৰ আছে ভালে একদম আজি ৰাজদীপ একদম উৰব বলে guys এসা বাৰে কি বাইছত যাইছা অলপ কমত যা কমত যাব দিছো মৰণ ন ননসেন্স guys ইয়াৰ আছে সাৰি গাড়ী চলে আছে তো একদম মজা এই ননসেন্স বৰষুণ আৰু guys বৰষুণ দিলা তো গাইছে আমি ফাইনালি ইয়াত ৰখলো তো গাইছে তো ইটাৰ বেটা মানে গাইছে সিফালে দেখিছে মেঘাপুৰ তো দেখা নাপাই তো অলপ দেখাবে তোমাৰ ৰাজদীপ ছাৰ তো ক'বা নেকি এখন অকম গাড়ীখন ফেৰিছিয়াত গাইছে অলপ জিৰ' বাৰিছো ইঞ্জিনটো গৰম হৈছে অলপ অলপ তো আছা মানে কি ক'বা বৰষুণ দিছে এ ননসেন্স বৰষুণ এই অসভ্য ননসেন্স এই আহা বছৰ আমি যোনটো ফেকলিৰ বিয়া পাতিছিলো বড় দিবৰ হিছি এটা দিবৰ আৰু ফালুই কালি কাৰণে আৰু বৰষুণ দিছে তো আমি এখন অকম এটা বৰষুণ কি ননসেন্স বৰষুণ দিবা লাগে বলে কো এক ফুৰবা আমাক নেবি ৰাতি দি এই গৰমত মৰবা ৰছি বৰষুণ দিবা দে একছৰ মাৰিম যা মৰণ নষ্ট তো এই গাইছ ইটা গাড়ীখন মই চলক দমে ইয়াক নেদো গাইছ ই পাগিলা আৰু তো ষ্টাৰ্ট কৰি লৈলো ডক গাইছ ডাইৰেক্ট টিউত লগ পাইছো বাজাৰত হে দোস্ত ইটা আমি টিউ আহিবলো ইটা লাহেকা তো হিৰো ডিলাৰটো পাম তো এই টিউ ষ্টকত দেখি যাইছো মানে টিউ ষ্টক নাযাওঁ এনে নাংমান গাইছ ইয়া গাইছ আমি খৰাঘাট দলং আহি পালো ফাইনালি চাব পাৰে তলত এইটো আমাৰ ফাইনালি খৰাঘাট দলং আহি পালো ব্ৰহ্মপুত্ৰ এইটো ব্ৰহ্মপুত্ৰ গাইছ ৰ আহি চাব পাৰে তোক দেখাই আছো আগত যাওঁ তাৰে পৰা গাইছ ইয়া আমি অলপ ৰখলো ইয়াত কৈছান ভাৰতী শুনতি ৰাখছি ননসেন্স ষ্টুপিড ইডিয়ট তো গাইছ আমি আহি পালো তাৰ পৰা ৰাতিপুৱা আহিলো টিউত যাই আছো এতিয়া বৰ্তমান অলপ আপোনাৰ এতিয়া ভুটীয়া জেগাত আছোঁ আমি অলপ এতিয়া ৰাতি ৰাতি ভূতলৈ তো গাইছ এটা ইঠান নবনাওঁ অলপ দেৰিকলৈকে বনাম এটা তো ৰাতি যে ভূত চাব ভিডিঅ' এটা বনাম তো ভিডিঅ'টো দেৰি আছে দিয়কচোন প্লিজ ৱেইটিং কৰক আপোনালোকে আমি আহিছোঁ গাইছ আমি এইখিনি খানাঘাটৰ এইফালে আহি পালোঁ ৰাস্তাটোত তো এতিয়া যাইছোঁ চিধাই তাৰমানে এটা চলি আহিছে আৰু পাগলা আন তো দেখি আছোঁ ইয়াক একদম পাগলা জেনেৰেল পাগলা অৰিজিনেল মানে মেইন পাগলা এই মাত্ৰ আমাৰ এটা পাগলা আহি গ'ল যাৰ নাম ডিমা আমাৰ পিছে পিছে আহিছে এইটো চাব পাৰে কিবাকে তো যোনটো গাড়ী লৈ আহিছে এই লেভেলত আহিব অলপ আপুনি অপেক্ষা কৰক আৰু 2 ছেকেণ্ড অপেক্ষা কৰক তো ই চাব পাৰে এই আহি গৈছে আমাৰ তো গাইছ আমি এতিয়া আহি পালোঁ তো এতিয়া আমি আছোঁ ৰাজদীপ তাতে ক'ত থৈছে চাইকেলখন তই এতিয়া হাততে পেহিয়াতে যে গাইছে তো চাইকেলখন থৈছে এতিয়া যাব মই এতিয়া ডাইৰেক্ট গাইছ যাম ঘৰত তাৰপিছত আৰু মাক আনবা যাব লাগিব দিহুত তহঁতক গাইছ ইয়া মই মাক নিবা আহিছোঁ ৰ'ব ষ্টেচনত তো সেই গাইছ এতিয়া ঘৰ আহি পালোঁ তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব